Hello guys, welcome to our YouTube channel All Information. So সবাই বন্ধুসকল চাগে ভালেই আছে হয় গাইজ অসম স্বাস্থ্য বিভাগত আকৌ পদ ওলাইছে অসম স্বাস্থ্য বিভাগৰ আয়ুষ মিছনত আকৌ ওলাইছে পদ গ্ৰেড 3 গ্ৰেড 4 গোটেইখিনিতে পদ ওলাইছে কি পোষ্ট ওলাইছে আৰু তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে সো এই গোটেইখিনি বিষয়ে আমি আলোচনা কৰিম তো যদি আপোনালোকে আজি আমাৰ চেনেলটো নতুন আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব তো আহক কি পোষ্টৰ কাৰণে ওলাইছে আমি চাওঁ এডভাৰটাইজমেণ্টখন তো তলত দিয়া আছে চাওক এই পোষ্টখিনি দিয়া আছে ইয়াত প্ৰথম পোষ্টটো আছে মেডিকেল অফিচাৰ পোষ্ট আছে 12টা তাৰ দৰমহা হ'ব 50,000 তাৰপিছত মেডিকেল অফিচাৰ আৰু এটা আছে আয়ুৰ্বেদিক এইটো দুইটা পোষ্ট আছে একাউণ্ট অফিচাৰৰ দুটা পোষ্ট এছিষ্টেণ্ট মেট্ৰনৰ দুটা পোষ্ট ষ্টাফ নাৰ্ছৰ কাৰণে 24টা পোষ্ট তাৰপিছত পঞ্চকৰ্মা টেকনিচিয়ানৰ কাৰণে 4টা পোষ্ট তাৰপিছত য়োগা ইনষ্ট্ৰাক্টৰৰ কাৰণে 2টা পোষ্ট লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে 4টা পোষ্ট ষ্ট'ৰ কিপাৰৰ কাৰণে 4টা পোষ্ট চৌকিদাৰ কাৰণে 6টা পোষ্ট ৱাৰ্ড বয়ৰ কাৰণে 16টা পোষ্ট কুকৰ কাৰণে আছে 4টা পোষ্ট পিএনৰ কাৰণে আছে 8টা পোষ্ট ড্ৰেছাৰৰ কাৰণে আছে 4টা পোষ্ট আৰু মেজাৰৰ কাৰণে আছে 8টা পোষ্ট সুইপাৰৰ কাৰণে আছে 12টা পোষ্ট আৰু মিডৱাইফৰ কাৰণে 8টা আৰু ৰেজিষ্ট্ৰেশ্যন ক্লাৰ্কৰ কাৰণে 2টা পোষ্ট তো গোটেইখিনি বেলেগ আপোনাৰ দৰমহা আছে যিখিনি আপোনাৰ গ্ৰেড 3 জব আছে তো এইখিনি মেডিকেল অফিচাৰৰ কাৰণে 50,000 টকা দৰমহা প্ৰেচিডেণ্ট মেডিকেলৰ কাৰণে 50,000 তো যিখিনি থাৰ্ড গ্ৰেড আছে এছিষ্টেণ্ট মেট্ৰন 25,000 ষ্টাফ নাৰ্ছৰ কাৰণে 18,000 তাৰপিছত টেকনিচিয়ানৰ কাৰণে 15,000 চৌকিদাৰৰ কাৰণে দিছে 10,000 তো কুকৰ কাৰণে 10,000 পিয়নৰ কাৰণে 10,000 আছে ড্ৰেছাৰৰ কাৰণে আছে 14,500 আৰু মেজাৰৰ কাৰণে 12,000 তাৰপিছত মিডৱাইফৰ কাৰণে আছে 16,000 আৰু ৰেজিষ্ট্ৰেশ্যন ক্লাৰ্কৰ কাৰণে আছে 10,000 তো এইখিনি পদ ওলাইছে আৰু দৰমহাখিনি ইমানটো হ'ব তো এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে আহক চাই লওঁ তো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেডিকেল অফিচাৰৰ কাৰণে আপোনাৰ BMS ডিগ্ৰী থাকিব লাগিব আৰু যদি আপুনি ৰেচিডেণ্ট মেডিকেল অফিচাৰৰ কাৰণে এপ্লাই কৰিব বিচাৰে আপোনাৰ BMS ডিগ্ৰীটো থকা দৰকাৰ একাউণ্টছ অফিচাৰৰ কাৰণে আপোনাৰ BCom হ'ব লাগিব যিকোনো এটা ইউনিভাৰ্চিটিৰ পৰা আৰু আপোনাৰ 1 ইয়াৰ ডিপ্ল'মা লাগিব কম্পিউটাৰ ছায়েন্সত তাৰপিছত এছিষ্টেণ্ট মেট্ৰনৰ কাৰণে আপোনাৰ BSc লাগিব নাৰ্ছিঙত বা GNM নাৰ্ছিং হ'লেও আপুনি এইটো পোষ্ট এপ্লাই কৰিব পাৰিব তো ইয়াৰ কাৰণে মিনিমাম এজ দিছে 21ৰ পৰা 45 ইয়াৰ্ছলৈকে আপুনি এজ থাকিলে এপ্লাই কৰিব পাৰিব ষ্টাফ নাৰ্ছৰ কাৰণে আপোনাৰ পোষ্ট আছে 24টা 18,000 দৰমহা হ'ব BSc নাৰ্ছিং লাগিব বা GNM নাৰ্ছিং আপোনাৰ ডিপ্ল'মা লাগিব আৰু বয়স প্ৰায় ছেমি 21 ইয়াৰ্ছ লাগিব আৰু পঞ্চকৰ্মা টেকনিচিয়ানৰ কাৰণে আপোনাৰ 15,000 টকা দৰমহা হ'ব তো ইয়াৰ কোৱালিফিকেশ্যন লাগে চাৰ্টিফিকেট ফ্ৰম পঞ্চকৰ্মা টেকনিচিয়ান আপোনাৰ চাৰ্টিফিকেট লাগিব পঞ্চকৰ্মা টেকনিচিয়ানৰ পৰা আৰু এজটো প্ৰায় ছেম আছে তলত চাওক য়োগা ইনষ্ট্ৰাক্টৰৰ কাৰণে আছে মিনিমাম কোৱালিফিকেশ্যন ডিপ্ল'মা লাগিব য়োগাত তাৰপিছত আপোনাৰ ফাৰ্মাচিষ্টৰ কাৰণে 2 ইয়াৰ্ছ ডিপ্ল'মা লাগিব ফাৰ্মাচী কোৰ্চৰ 2 ইয়াৰ্ছ ডিপ্ল'মা লাগিব আৰু এজটো প্ৰায় ছেম লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে আপোনাৰ ডিপ্ল'মা লাগিব মেডিকেল লেবৰেটৰী টেকন'লজিৰ পৰা যিকোনো এটা গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা তাৰপিছত ষ্ট'ৰ কিপাৰ কাম ক্লাৰ্কত আপোনাৰ গ্ৰেজুৱেট হ'লেই হ'ল যিকোনো এটা ষ্ট্ৰীমত আপুনি গ্ৰেজুৱেট কৰা থাকিলে হ'ল আৰু 1 ইয়াৰ ডিপ্ল'মা কোৰ্চ লাগিব আপোনাৰ কম্পিউটাৰ ছায়েন্সত চৌকিদাৰ কাৰণে আপোনাৰ মিনিমাম 8 ক্লাছ পাছ হ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু এজটো ছেমি আছে দৰমহা আছে 10,500 টকা 6টা পোষ্ট আছে ৱাৰ্ড বয়ৰ কাৰণে আপোনাৰ ক্লাছ 8 পাছ হ'লে আপুনি এপ্লাই কৰিব পাৰিব দৰমহা ছেম আৰু ইয়াৰ যিটো বয়স আছে এইটো সময়সীমাটো ছেম কুকৰ কাৰণে আপোনাৰ 8 পাছ হ'লেই হ'ল 10,500 টকা দৰমহা ক্লাছ 8 পাছ হ'লেই হ'ল 21 বছৰ আপোনাৰ বয়স হ'ব লাগিব ড্ৰেছাৰ্ছ মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে HS পাছ 10+2 ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আৰু 10+2 আপুনি পাছ হ'ব লাগিব প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ অফ 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু এইটো মেজাৰ্ছৰ কাৰণে আপোনাৰ মিনিমাম SSLC পাছ লাগিব আৰু 21 ইয়াৰ্ছ হ'ব লাগিব আপুনি সুইপাৰ 8 ক্লাছ পাছ হ'লেই হ'ল ছেম আছে আপোনাৰ এজটো আৰু মিডৱাইফৰ কাৰণে ANM নাৰ্ছিং লাগিব আৰু এজো প্ৰায় ছেম আৰু ৰেজিষ্ট্ৰেশ্যন ক্লাৰ্কৰ কাৰণে আপোনাৰ গ্ৰেজুৱেট লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা আৰু কম্পিউটাৰ ডিপ্ল'মা কোৰ্চ লাগিব ইয়াৰ অনলাইন এপ্লিকেশ্যন আপোনাৰ 4 ছেপ্টেম্বৰৰ খোল খাব 4 ছেপ্টেম্বৰৰ পৰা আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে http://ayush.assam.government.in ত গৈ আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে আৰু ইয়াৰ কাৰণে বন্ধুসকল
কোনো ৰিটেন এক্সাম নহ'ব, আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। যদি আপোনালোকে ইণ্টাৰভিউত চিলেক্টেড হয় তেতিয়াহ'লে আপোনালোকে এইটো পষ্টটো পাবলৈ সক্ষম হ'ব। ইয়াৰ কাৰণে কোনো ৰিটেন এক্সামিনেশ্যন নাই, ইয়াত দিয়া আছে চাওক। Candidates without above the required qualification need to not to apply for the 8 pass certificate থাকিব লাগিব হেড অফ ইনষ্টিটিউশ্যন। টেট লাষ্ট শুড বি ইনস্পেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা আপোনালোকৰ চিগনেচাৰ থাকিব লাগিব। চ' এইখিনি কোৱালিফিকেশ্যন লাগে। ইয়াৰ কোনো ৰিটেন এক্সামিনেশ্যন নহ'ব, আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব। যদি ইণ্টাৰভিউত পাছ কৰে আপোনালোকে নিশ্চয় জবটো পাই যাব। চ' আজিৰ ভিডিঅ'টো বন্ধুসকল ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, চেনেলটো নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আগন্তুক এনেকুৱা ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ।